মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ। কমিছন অংক মাষ্টৰ ৰূপত মন্ত্ৰী যোগেন মোহন। কমিছন নাপালে ফাইলতো চহী নকৰে যোগেন মোহনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে যোগেন মোহনে। জনাই আছো আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ। কমিছন মন্ত্ৰী হিচাপে পৰিগণিত যোগেন মোহন। কমিছন নাপালে ফাইলতো চহী নকৰে যোগেন মোহনে। কমিছন খাই খাই ঘৰ টনকিয়াল কৰিছে যোগেন মোহনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে যোগেন মোহনে। ধন পালেহে ফাইলত চহী কৰি দিয়ে যোগেন মোহনে। মন্ত্ৰী যোগেন মোহনৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। নিজকে ছুপাৰ CM বুলি ভাবে যোগেন মোহনে। লোক নিৰ্মাণ বিভাগৰ গৃহ নিৰ্মাণৰ নামত কমিছনৰ বজাৰ পতাৰ অভিযোগ। ফাইলত চহী কৰিবলৈ হলে যোগেন মোহনক দিব লাগে কমিছন। মুখ্যমন্ত্ৰীয়ে অনুমোদন জনোৱা কামতো কমিছন ৰাইজ। কমিছন নোপোৱাৰ বাবে 3 মাহ ধৰি বন্ধ আঁচনিৰ কাম। বিশ্ব বেংকৰ সাহায্য পুঁজিৰে 22টাকৈ আঁচনি আবণ্টন দিছিল মুখ্যমন্ত্ৰীয়ে। আঁচনিৰ নামত আবণ্টিত হৈছিল কেইবাশ কোটি টকা, কিন্তু কাৰ্যালয়তে এতিয়া পৰি ৰৈছে আবণ্টিত ঠিকাৰ গুৰুত্বপূৰ্ণ ফাইল। আৰু এতিয়া কমিছন নাপালে কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী যোগেন মোহনৰ বিৰুদ্ধে। কমিছন নাপালে ফাইলতো চহী নকৰে বুলি তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে বুলি এতিয়া সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। আগবাঢ়িছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰলৈ। আমাৰ মাটি বাৰী দখল কৰিছে মিয়াই। আমাৰ মহিলাসকল সুৰক্ষিত নহয়। পুনৰ মিয়া মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিল কেবিনেট মন্ত্ৰী অশোক সিংঘল। তেখেতৰ গুৰুত্বপূৰ্ণ মন্তব্য। তেখেতে কৈছে আমাৰ মাটি বাৰী দখল কৰিছে মিয়াই। আমাৰ মহিলাসকল সুৰক্ষিত নহয়। পুনৰ মিয়া মুছলমানৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী অশোক সিংঘল। নিজৰ পাপ লুকুৱাবলৈ বাপুজীৰ নাম ব্যৱহাৰ কৰে কংগ্ৰেছে। ৰাইজিং ভাৰতৰ মঞ্চত কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতত অনুষ্ঠিত AI সামিট আছিল এক গ্ৰেণ্ড ইভেণ্টত উপস্থিত আছিল অসংখ্য বিদেশী অতিথি আৰু প্ৰতিনিধি। বিশ্ব মঞ্চত উজ্জ্বল হোৱাৰ সুযোগ আছিল ভাৰতৰ বাবে। অৱশ্যে কংগ্ৰেছ দলে এই ভৱিষ্যতদৰ্শী অনুষ্ঠানটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। ভাৰতৰ এই বিফলতাৰ সম্পূৰ্ণ দোষী হ'ল কংগ্ৰেছ দল। আৰু এই বুলি তীব্ৰ বাক্যৰে সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সাহস আছে যদি মোদীয়ে দিল্লীত নিৰ্বাচন অনুষ্ঠিত কৰক। 10খনৰ পৰা বেছি আসন পালে মই ৰাজনীতি ত্যাগ কৰিম। মোক ধ্বংস কৰিবলৈ শেষ কৰিবলৈ চেষ্টা কৰিছিল মোদী আৰু অমিত শ্বাহে, কিন্তু সকলো ষড়যন্ত্ৰ ফ্লপ হ'ল। দুখমুক্ত হৈ গৰজি উঠিল অৰবিন্দ কেজৰিৱাল। প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান অৰবিন্দ কেজৰিৱালৰ। দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিলে বিজেপিয়ে যদি 10খন আসনো পায়, ৰাজনীতি ত্যাগ কৰিব কেজৰিৱালে। কেজৰিৱালৰ সৈতে যুঁজিবলৈ মোদীয়ে কেজৰিৱালক হত্যা কৰিব লাগিব বুলি অৰবিন্দ কেজৰিৱালে বৃহৎ মন্তব্য কৰিছে। বহুল চৰ্চিত দিল্লী আবকাৰী নীতিৰ গোচৰত শুক্ৰবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে কেজৰিৱালৰ লগত মনীষ চিচোদিয়া আৰু BRS নেত্ৰী কে কবিতাৰ সৈতে মুঠ 23জন অভিযুক্তক সন্মানেৰে মুক্তি দিছে। আদালতৰ পৰা ৰেহাই পোৱাৰ পিছত এক সংবাদমেল সম্বোধন কৰি কেজৰিৱালে অভিযোগ কৰে যে আম আদমি পাৰ্টিক ধ্বংস কৰিবলৈ আৰু তেওঁক ক্ষমতাৰ পৰা আঁতৰাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰিছিল। আৰু জুবিন ক্ষেত্ৰক লৈ গৌৰৱ গগৈয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেখেতে কৈছে জুবিন ক্ষেত্ৰক তেওঁলোকে চাফ চিকুণ কৰি ৰাখিব পৰা নাই। জুবিনদাৰ পৰিয়ালে গৈ জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰিবলগীয়া হৈছে, কিন্তু মুখ্যমন্ত্ৰী আছে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। আৰু আজিৰে পৰা দেশত সলনি হ'বলৈ গৈ আছে বহুকেইটা নতুন নিয়ম। বেংক একাউণ্ট খালী কৰি ৰাখিব নোৱাৰিব। বেংক একাউণ্টত ধন ৰখাটো হ'ব বাঞ্ছনীয়। আজিৰে পৰা এইসমূহ নিয়ম আপোনালোকৰ সলনি হ'বলৈ গৈ আছে। চৰকাৰী বেংক একাউণ্ট খালী হ'লেই দিব লাগিব ফাইন। সলনি হ'ব হোৱাটছএপৰ নিয়ম। ৰেল যাত্ৰীৰ লাগিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ। এতিয়াৰে পৰা চলিব ৰেইল ওৱান এপ। ৰেলৰ টিকটৰ বাবে ডাউনলোড কৰিব লাগিব এই নতুন এপ। সলনি হ'ব চিলিণ্ডাৰৰ দাম। কাইলৈ নিৰ্ধাৰণ হ'ব ৰন্ধন গেছৰ নতুন দাম। 1 মাৰ্চৰ পৰা ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব বায়োমেট্ৰিক্স। পূৰ্বতকৈ আৰু অধিক কঠোৰ হ'ব লেনদেনৰ নিয়ম।
আৰু আজিৰে পৰা সিম কাৰ্ডৰ KYCৰ নিয়ম সলনি হৈ পৰা দেখা গৈছে। সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম। মন্ত্ৰীৰ মূৰত নাই হেলমেট, নেদেখিলে শোণিতপুৰৰ যান-বাহন আৰক্ষীয়ে। আমাৰ দেশত সকলোৰে বাবে আইন সমান, কিন্তু কিছু ক্ষেত্ৰত ক্ষমতাশালী লোকে কেতিয়াবা উলংঘা কৰে আইনৰ। ঠিক তেনেকৈ ক্ষমতাৰ অপব্যৱহাৰ কৰি যান-বাহন আইন উলংঘা কৰিলে মন্ত্ৰী অশোক সিংহলে। বহু সময়ত বিতৰ্কৰ মাজত সোমাই থকা মন্ত্ৰীগৰাকীয়ে মূৰত হেলমেট পৰিধান নকৰাকৈ চলাই ফুৰিছে দুচকীয়া বাহন। ঢেকিয়াজুলিত বিজেপিৰ কাৰ্যসূচীত হেলমেট পৰিধান নকৰাকৈ ৰাজপথত বাইক চলাই যান-বাহন আইন উলংঘা মন্ত্ৰী অশোক সিংহলৰ। মন্ত্ৰীক অনুসৰণ কৰিয়েই নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা গৰিষ্ঠ সংখ্যক নেতাকৰ্মীয়ে পৰিধান কৰা নাই হেলমেট। সাধাৰণ নাগৰিকে এনে নিয়ম উলংঘা কৰিলে ততাতৈয়াকৈ জৰিমনা বিহা যান-বাহন আৰক্ষীও নিমাত এই সকলোবোৰ দেখি। শোণিতপুৰৰ যান-বাহন আৰক্ষী আৰু জিলা পৰিবহণ বিভাগে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইৰাণৰ ওপৰত ইজৰাইলৰ মিছাইল আক্ৰমণ। ইৰাণৰ ৰাজধানী তেহৰানত ইজৰাইলী মিছাইলৰ তীব্ৰ বিস্ফোৰণ। 30টাকৈ স্থানত আক্ৰমণ কৰিছে ইজৰাইলে। তেহৰানৰ ইউনিভাৰ্চিটি ষ্ট্ৰীট আৰু জমহুৰী অঞ্চলত এই আক্ৰমণ। বিস্ফোৰণৰ পিছতো বৰ্তমানলৈ নীৰৱ ইৰাণ চৰকাৰ। মধ্যপ্ৰাচ্যত কৰা হৈছে ভয়াৱহ যুদ্ধৰ আশংকা। ইৰাণৰ প্ৰত্যাক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মধ্যপ্ৰাচ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ ইজৰাইলতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দেশজুৰি জাৰি কৰিছে এই জৰুৰীকালীন নিৰ্দেশ। ইজৰাইলৰ আকাশত বাৰে বাৰে বাজি উঠিছে বিপদসূচক চাইৰেন। ইজৰাইলী সামৰিক বাহিনীয়ে জনসাধাৰণক সাজু থাকিবলৈ দিছে নিৰ্দেশ। সমগ্ৰ ইজৰাইলতে স্কুল, কলেজ আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে। জনসাধাৰণক বাহিৰলৈ নোলাই ঘৰৰ পৰাই কাম কৰিবলৈ পৰামৰ্শ জনাইছে ইজৰাইলৰ চৰকাৰে। আৰক্ষীৰ ওপৰত ভয়ংকৰ কাণ্ড কৰাৰ মিয়াৰ ঘটনাক লৈ কঠোৰ মুখ্যমন্ত্ৰী। 16জনক ইতিমধ্যে কৰা হৈছে গ্ৰেপ্তাৰ। ঘটনাৰ লগত জড়িতৰ ওপৰত কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আৰক্ষীক আক্ৰমণ কৰা কোনো সাৰি নাযাব। ভিডিঅ' ফুটেজ চাই গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক। আৰক্ষী গাঁও প্ৰধানক আক্ৰমণ কৰিছিল বেদখলকাৰী মিয়া মুছলমানে। উচ্ছেদৰ জাননী দিবলৈ যোৱাৰ সময়তে কৰিছিল আক্ৰমণ। আৰক্ষীক আক্ৰমণ ঘটনাক সহজে এৰি দিয়া নহ'ব বুলি মুখ্যমন্ত্ৰীৰ তীব্ৰ সকিয়নি। শেষৰটো বেদখলকাৰী উচ্ছেদ নকৰা পৰ্যন্ত চলিব উচ্ছেদ অভিযান। আৰু এই মুহূৰ্তত চৰকাৰক তীব্ৰ কটাক্ষ কৰি বিস্ফোৰণ লুৰিণজ্যোতি গগৈৰ। দায়িত্ব সামৰাৰ বাবেহে ফাষ্ট ট্ৰেক আদালত গঠন কৰিছে চৰকাৰে। ভোটৰ ৰাজনীতিৰ বাবে অধিসূচনা জাৰি কৰাৰ আগতে এইবোৰ কৰিছে বুলি তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্যমন্ত্ৰীক। বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰে। সমগ্ৰ পৃথিৱীয়ে যাক স্বীকৃতি দিলে তেওঁক বিজেপিয়ে স্বীকৃতি নিদিলে। চৰকাৰক তীব্ৰ কটাক্ষ কৰি বিস্ফোৰণ লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰীৰ কথা বতৰাই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ধূসৰ কৰি তুলিছে। নিৰ্বাচনৰ পাছতে অভিযুক্তই জামিন পোৱাৰ আশংকা আছে। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত তীব্ৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ। আৰু এই মুহূৰ্তত আম আদমি পাৰ্টিৰ এগৰাকী সাংসদে বিজেপিৰ বিৰুদ্ধে এক বিস্ফোৰক মন্তব্য কৰিছে। তেখেতে কৈছে, যেতিয়া বিজেপিয়ে দুৰ্নীতিৰ কথা কয় তেতিয়া এনে লাগে যেন ওছামা বিন লাডেনে অহিংসাৰ কথা কৈ আছে। আৰু বিজেপিক তীব্ৰ বাক্যবাণেৰে কটাক্ষ কৰিছে আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে। যেতিয়া বিজেপিয়ে দুৰ্নীতিৰ কথা কয় তেতিয়া এনে লাগে যেন ওছামা বিন লাডেনে অহিংসাৰ কথা কৈছে। অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ লৈ নিৰ্বাচন খেলাৰ চেষ্টা বিজেপিৰ নেতা দিব্যজ্যোতি মেধিৰ। দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল চলি থকাৰ মাজতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতা সঞ্জীৱ দাস আৰু পবিত্ৰ হাজৰিকাই দিলে ধমক। কেমেৰাত বন্দী হ'ল ঘটনাৰ সমগ্ৰ দৃশ্য। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য। অনুসূচিত জাতিৰ ভুৱা প্ৰমাণ পত্ৰ লৈ নিৰ্বাচন খেলাৰ চেষ্টা বিজেপিৰ নেতা দিব্যজ্যোতি মেধিৰ।